হে মানুহ তাক মামা বুলি ভাবে মোক পাপা বুলি লগে লগে কমপ্লেইন মোৰো ভাল লাগিছে হাই গাইজ আপোনালোকক মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজিৰ ব্লগটো ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকক জনাই আছোঁ আজি হৈছে ৰায়াৰ যোনটো 3.5 মাহৰ ভেকচিন আজি আমি সেই ভেকচিনটো দিব যাম তাইক আৰু আজি 19 ফেব্ৰুৱাৰী আৰু এই দিনটো আমাৰ কাৰণে বহুত কষ্টকৰ হয় কাৰণ ভেকচিন দি অহাৰ পিছত তাই বহুত কষ্ট পায় ৰাতি জ্বৰ উঠে আৰু কান্দি থাকে তাইক সেনেকৈ চাব নোৱাৰোঁ আমি চ' উপায় নাই ভেকচিনটো দিবই লাগিব আৰু ভেকচিন দিয়াৰ সময়ত চাব নোৱাৰি বহুত বেয়া লাগে তাই যেতিয়া কান্দে ফাৰ্ষ্টতে গম নাপায় কি কৰিব তাই ধুনীয়াকৈ চাই থাকে ডক্টৰটো কি কৰে কি নকৰে তেতিয়াহে বেয়া লাগে তাই চাই থাকে যে তাৰপিছত যেতিয়া ভেকচিনটো দি দিয়ে আৰু যেতিয়া ভৰিত ধৰে দুয়োখন ভৰিত তেতিয়া বহুত বেয়া লাগে ভেকচিনৰ ডেটটো যিমান ওচৰলৈ আহে সিমান টেনশ্যন হৈ থাকে বাৰু যিয়ে হওক এতিয়া আমি ঘৰৰ পৰা জল্দিয়ে ওলাই দিব চেষ্টা কৰিম তাতে যিহেতু বহুত মানুহ থাকে আৰু ৰায়াও কান্দিব ধৰে চিৰচিৰা টাইপ হৈ যায় চ' আপোনালোকে আমাৰ লগত এই ব্লগটো থাকক এইপিনে তাইক মিটুৱে ৰেডি কৰি দি আছে যোৱাৰ সময়ত চবতকৈ ইম্পৰ্টেণ্ট বস্তু ডাইপাৰ চেঞ্জ আৰু এতিয়া মই ৰেডি হ'ব লাগে মিটুৱে আৰু ৰায়া ৰেডি চ' মই ৰেডি হৈ লওঁ বাহিৰত অকণমান ঠাণ্ডা টাইপ দেখিলোঁ মানে মোৰ যিহেতু অসুখ হৈ আছে মোৰ গৰম লাগি আছে ৰায়াৰ গাটো ইমান ভাল নহয় সেইটো কাৰণে তাই গৰম কাপোৰ পিন্ধাই দিলে এতিয়া আমি ঘৰৰ পৰা ওলাই দিম আৰু যোৱাৰ আগতে কেইটামানটো ফটো উঠিবই লাগিব মেণ্ডেটৰী ফটো এইকেইটা চ' কেইটামান ফটো উঠি ল'লোঁ সেইপিনে মিটুৱে ৰায়াৰ কাপোৰ পিন্ধাই দি আছে মই বহুত কান্দিছোঁ কান্দি মোৰ চকু একেবাৰে ৰঙা পৰি আছে আজি চাগে গম পাইছে ভেকচিন দিব বুলি Yes. মোৰ জানটোক ভেকচিন দিব মোৰ জানটোক ভেকচিন দিলে কান্দিব নাকান্দিবা দেই বাচ্চা তাই কান্দাৰ লগে লগে যদি কেমেৰাটো আগত যিটো কান্দা বন্ধ হৈ যাব সেইটো কৰিব পাৰি ইনজেকশ্যন দিয়াৰ চকু মুজে কান্দিব ন যেনে ভয় লাগে বহুত দিব লাগিব বাবাৰ কাৰণে ভাল বাবা পাপা টেনশ্যন আছে কি হ'ব হাতখন চোৱা আগতে ঠিক আছে বাবাজান where are you going baba where are you going baba where are you going বাহিৰত ওলাই অনাৰ কাৰণে তাই বহুত ভাল লাগি আছে মনটো কি কোৱা সঁচা কথা কাৰোবাৰ ভাল লাগিছে মনটো মোৰো ভাল লাগিছে বহুত পিছত ওলাই আহিছোঁ ঘৰৰ ভিতৰত সোমাই থাকোঁ যে হয় না নাই বাবা আগতে ওলাই তুমি कुछ कहना है ये लो माइक बोलो नो कमेंट्स बिकॉज मामा মোক খাব নিদিব yes না yes সদায় মামাৰ ফালে হ'ব দেই এই মাথাটো চাবা ৰায়াৰ ভেকচিনটো আজিৰ 4.5 মাহ ন আজি 4.5 মাহ হ'ব আজিৰ পিছত তাই কি কৰিব পাৰোঁ কিছুমান তাইৰ মানে আমি কৰোৱা নাছিলোঁ যেনেকৈ টামি টাইম দিয়া নাছিলোঁ 3.5 মাহৰ পিছতহে দিব দিছিল আজিৰ পিছত আমি দিব পাৰিম ইমান ধুনীয়াকৈ চাই আছে যেন তাই মানে কিবা বুজি আছে ইমান ধুনীয়াকৈ চাই আছে হ'ব ন হৈ যাব এতিয়া ৰ'দটো যে ইমান ষ্ট্ৰং কিবা অশান্তি পায় ৰায়ে কৈছোঁ ৰায়া কমপ্লেইন দি আছে গাইজ শুনিছেনে তাই অকণমান আগতে কান্দিছিল কিয় কান্দিছে কান্দি মানে কমপ্লেইন দি আছে এতিয়া কৈ কৈছোঁ বাবা মোক ইনজেকশ্যন দিব কোৱা মোৰ যে এই ৰাস্তাটো দেখিলে মোৰ সেইখিনি সময় মনত পৰি যায় তেতিয়া পাৰ্কিঙৰ কাৰণে এইখিনিত মানে প্লেচ পোৱা নাযায় কেতিয়াও আজি আকৌ সেনেকুৱাই হ'ল আমাৰ লগত আছে নাই তুমি নামিলো এই হৈছে আৰু
গাড়ীখন পাৰ্ক কৰিব গৈছে মই ইয়াতে ৰৈ আছোঁ ৰায়া পুৰা টোপনি গ'ল টোপনি যোৱাৰ কাৰণে কান্দিছিল তেতিয়া আৰু ইয়াতে আহিলে বহুত ভাল লাগে ইয়াতে চব বাচ্চা চাৰিওপিনে দেখি কিবা মনটো ভাল লাগি যায় এইটো ফুলাত আছে আৰু কেইটামান নিউবৰ্ণ একেবাৰে লৈ গ'ল নিউবৰ্ণ দেখিলে মোৰ মনত পৰি যায় মই যেতিয়া ৰায়াক ফাৰ্ষ্ট লৈ আহিছিলোঁ সেনেকুৱা সেইখিনি সময় মনত পৰি যায় ফাইনেলি আহি গ'লা ইমান দেৰি কিয় জেগাই নাই গাড়ী দেখা বোলা চলো তাই যদি টোপনি থাকোঁতে যদি তাইক ইনজেকশ্যন দিলে যদি গম নাপালে কিমান ভাল হ'লে ন নাকটো চাবা দেই নাকটো লাগি আছে বোলে ব্লগত পাপা আৰু আম্মা দেখিল লগে লগে কমপ্লেইন আহি যাব আমি বহুত ভাবি চিন্তি ব্লগবোৰ বনাওঁ জানানে গাইজ কাৰণ পাপা আৰু আম্মা এটা এটা ছেকেণ্ড পুৰা জুখি জুখি চাই তাই কোনোবাত দুখ পাইছে নেকি কোনোবাত কিবা প্ৰব্লেম পাইছে নেকি গাইজ গাইজ নিউ বৰ্ণ দেখিছেনে নিউ বৰ্ণ পাইছে নিউ বৰ্ণ হৈছে আৰু আজি মানুহে মানুহচোন গৰম লাগিছে এইটো খুলি দিম নেকি ঘামিছে হেৰি জ্বৰ উঠা নাই তথাপি ডক্টৰটো সুধিমে কি দেৱাশিষ ছাৰ দেখাবানে পাৰ্টনাৰ ছাৰটো নাই গাইজ দেখিছেনে ইমান মানুহ আজি আৰু প্ৰায় নিউবৰ্ণ ইয়াতে চবৰে কোনো মানুহৰ কোনোবাৰ কাহ চৰ্দি চলি আছে সেইকাৰণে মাস্ক পিন্ধাই ভাল হ'ব তোমাৰ কাৰণে বেছি পিন্ধাটো বাবাৰ গৰম লাগছে মোৰো পুৰা গৰম লাগি আছে ইপিনে চোৱা মাথাটো লাগিছে গোটেই ঘামিছে খুলি দিওঁ নেকি খুলি দিওঁ দিয়া ইয়াতে বহিলোঁ ক'ৰবাত ইয়াতে বহা এই খুলি দিওঁ খুলি দিম নেকি খুলি দিম অঁ গোটেই খুলি দিব নালাগে হ'ব এচিও চলি আছে ন সেইকাৰণে চলি আছে ইমান গৰম নেকি এচি চলি আছে আৰু তাৰ গাটো বেয়া ন আৰু দুজনৰ পিছত আমাক মাতিব বেছি মানুহ নাই টেনশ্যন নাই জল্দি যাব পাৰিম ধৰা 20 মিনিট মেম কেনেকুৱা মৰম গম পাইছেনে আপুনি কেনেকুৱা মৰম মানে চব যেতিয়া আহিছো আপোনাক লগ পাইছো এতিয়াও লগ পালো মায়ে লাগি থাকে নেকি তোমাৰ লগত আৰু ধুনু চিনি পাইছে নে তোমালোকক একদম দেউতাকে চাই আছে থাকে নেকি দেউতাৰ লগত বেছি খেলে নেকি তাক মামা বুলি ভাবে মোক পাপা বুলি ভাবে সেইটো কাৰণে হাইছে উঠাই তাক চাই দেউ আমি ইয়াতে আহি গ'লো ৰিফাণ্ডৰ কাৰণে মানে ভেকচিন নহ'ল আজি দিয়া তাই আজি ভেকচিন গাটো বেয়া তাইৰ চ' ডক্টৰে ক'লে যে আকৌ যদি ভেকচিন দিয়া হয় তেতিয়াহ'লে প্ৰব্লেম হ'ব কিবা কৈছা নেকি কি কৈছা গাইজ কি কৈছে জানানে মই নাম্বাৰ মনত নাৰাখোঁ সেনেকুৱা আৰু মোৰ বুলি নহয় বহুতৰে হয় মোৰ ফোন নম্বৰ মনত নাথাকে মোৰ অকল মোৰ নিজৰ নম্বৰটো কিবা কৈ মনত আছিলে আকৌ মুখস্থ কৰিছোঁ
কি কৈছে যে সেম লাইনটো যদি কি কৰে হৈছে নাম্বাৰটো তাৰ মনত নাই মোৰ তেতিয়াহ'লে কি হ'ল হয় কিবা কিবি প্ৰব্লেম হ'ব পাৰে তেতিয়াহ'লে সেইটো ক্ষেত্ৰত প্ৰব্লেম হ'ব আৰু এইটো বাবাজনে ক'ব কি ক'ব নোৱাৰে এইবিলাক কোনে ৰাইট কোনে ৰং তো এই যে বাবাজনৰ পিছত অলপ ডাঙৰ চবতে ক'ব যে কোনে ৰাইট কোনে ৰং আপোনাৰ কিবা লাগিব কিমান 13 টকা আকৌ দৌৰি আহিব লগা হ'ল সদায় ডক্টৰ তাত আহিলে কিবা নহয় কিবা কুৱেশ্যন ৰৈ যায় আজিও ৰৈ গ'ল আমি নোট কৰি আনো ষ্টিল আমাৰ এনেকুৱা হয় আমি কেইদিন পিছত আৰু আহিম দিনটো মেটাৰ নকৰে যেতিয়া তাইৰ জ্বৰটো ঠিক হ'ব আৰু তোমাৰ দুটাই ঠিক হ'ব দিছে বিকজ তাইৰ ভাল হ'লেও লাভ নাই যদি তোমাৰ থাকে বা তোমাৰ ভাল হ'লে তাইৰ থাকে যদি গম পাইছে চ' দুটাৰে ভাল হ'ব লাগিব তেতিয়াহে আহিব পাৰিম বাইচান্স তাইৰ ভাল কিন্তু তোমাৰ ভাল হোৱা নাই তেতিয়া লাভ নাই তাইৰ পৰা তোমাৰ পৰা হ'লতো জ্বৰটো তাইৰ টুপু লাগিছে টুপু লাগিছে তুমিও হৈ আছা একদম ইয়েছ গাইজ আপোনালোকে গম পাইছে চাগে কি কৰিছে ৰায়াই আমি কথা পাতি আছো তো তাইও কথা পাতিছে আপোনালোকৰ লগত চ' যোনে যোনে বুজি পাইছে জনাব কি বুজি পাইছে সোধাচোন য়েছ সব বুজি আছে তোমাৰ কথা কৈ থাকা বাবা গাইজ আপোনালোকক কৈ আছে যে তাইৰ জ্বৰ হৈছিল তাইক ডক্টৰে কি কৈছে সব আপোনালোকক কৈ আছে গোটেইবোৰ কৈ দিয়া কি কৈছে ডক্টৰে গোটেইবোৰ কৈ দিয়া অকমান নিজে এক্সট্ৰা এড কৰি দিছে সঁচা মিছা সব কৈ আছা নেকি তুমি আকৌ ষ্টাৰ্ট হৈ গ'লা গাইজ ৰায় আপোনালোকক বহুত মিছ কৰি আছিলে চাগে বহুত টাইম হ'ল যে সেইটো কাৰণে পুৰা কথা পাতিছে আৰু কিবা কবা বাবা আৰু কিবা কবা আলহামদুলিল্লাহ সো গাইজ আজিৰ ব্লগটো ইয়াতে খতম কৰিম আশা কৰিছোঁ আপোনালোকে এই ব্লগটো চাই ভাল পাইছে আৰু আজিৰ ব্লগটো খতম কৰাৰ আগতে মই এজনী ছাবস্ক্ৰাইবাৰৰ নাম ল'ম তাইৰ নাম হৈছে সায়নিকা দেৱী বুলি হাই সায়নিকা হেল্ল' আজিলৈ আহিছোঁ বাই